আমি এতিয়া গৈ আছো লক্ষীবাজাৰ ভূটানত। এতিয়া যাই আছো আমি, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। অহা প্লেন নাছিলে বাৰু, কিন্তু আহি থাকোঁতে এতিয়া আমি গৈয়ে আছো। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। এয়া আমাৰ বাইদেউ হয়, বাইদেউ আৰু বাবু হয় ভতিজা, আৰু এইফালে দাদা আছে। কিন্তু আহি পালোহিয়ে। আমি ভাবিলোঁ ৰবৰ বাগানখন চাই আহোঁ আৰু Samurai sword on my back. You don't know how to act. Maybe you should relax. Maybe you should relapse. Just kidding. Stop, 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 stop. Stop, 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 stop. Stop, 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 stop. Stop, 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 stop. Stop, 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 stop. Stop, 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 stop. এইফালে ৰবৰ আঠা ওলোৱাৰ কাৰণে এই এনেকৈ কাটি থৈ দিছে। এতিয়া ৰবৰৰ আঠা, এই ৰবৰ গছৰ আঠা ওলোৱাৰ কাৰণে এই লাকুৰা প্লাষ্টিকৰ ইয়াত আঠাবিলাক পৰিব, সেইকাৰণে কাটি থৈ দিছে। ইয়াত আঠাবিলাক পৰিব, জমা হ'ব, তাৰপিছত লৈ যাব। আমি আহি আহি পুৰা ভূটান পালোহি, ৰবৰ বাগান পালোহি। এইফালে বেলি ডুবিবৰে হৈছে এতিয়া। চাওকচোন, বেলিটো অকণমানকৈ নোহোৱা হৈ গৈ আছে। এই ৰবৰৰ গছ, পুৰা পাহাৰ এইফালে ভূটান পাহাৰ, হিমালয়। চাওকচোন, আমিও আহিলোঁ, লগতে আপোনালোককো দেখুৱালোঁ। যিসকলে ৰবৰ বাগান দেখা পোৱা নাছিলে, এই ভিডিঅ'টোৰ জৰিয়তে দেখা পাব। এইফালে ৰবৰৰ কাৰণে, আঠালৰ কাৰণে গছবোৰ কাটি আছে। এইফালে আমি আহি মাছ পালোঁ ৰবৰ বাগানৰ।
আইটিহঁতে বহুত ফূৰ্তি কৰিছে সিহঁতে ভবাই নাছিল যে আমি ৰবৰ বাগান পামহি আমিও ভবা নাছিলোঁ ৰবৰ বাগান যি পাম Hi! Rubber bagan. এইবাৰ চশমা পিন্ধি ল'লোঁ চশমাযোৰ পিন্ধি ল'লোঁ কেনেকুৱা লাগিছে বোলো চশমাযোৰে মই চশমাযোৰ মুখখনতছে অকণমান বেছি ডাঙৰ হৈ গ'ল এতিয়া ফ্ৰেণ্ডছ আমি ঘৰমুৱা হৈ আছোঁ সন্ধিয়া হ'ল নভবাকৈ আহি গ'লোঁ যেতিয়া ফ্ৰেণ্ডছ আমি এতিয়া ঘৰলৈ গৈ আছোঁ ৰবৰ বাগানৰ পৰা আপোনালোকৰ বাৰু কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব লগতে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই আহি থকা নটিফিকেশ্যনখিনি আপোনালোকে পোনপ্ৰথমতে পাই যায় আৰু মোৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ পুনৰ এটি নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম